এইবিলাকে কেনেকুৱা গাড়ী চলায় কি হ'ল তহঁতৰ কি So hi hello namaskar, this is your Suraj and you watching Chetry Vlogs YouTube channel. So বন্ধুসকল আপোনালোকে কৈ আছিলে যে মোৰ 220 খনে কিমান মাইলেজ দিয়ে so আজি ফাইনালি মাইলেজ ভিডিওটো বনাই দিও ভাবিলো so আজি মৰ্নিং 7টা মানে পাইছে so মৰ্নিং 7টা বাজিলে so এতিয়া যাও কাৰণ 7টা বজাত কিয় বনাইছো বুলি ক'লে ৰাতিপুৱা ইমান ভিৰ নাথাকে ইমান ট্ৰাফিক নাথাকে so একদম বঢ়িয়া ৰিজাল্ট পাম কাৰণ মিনিটো এতিয়ালৈকে বাইকত যিমান তেল আছে সেইখিনি চলাই লওঁ ধৰে বাইকৰ পৰা তেলখিনি উলিয়াই দিম আজি মাইলেজ টেষ্টটো কৰি দিম কি ৰিজাল্ট দিয়ে বিনা এডিটিং মানে যেটো মেইন ৰিজাল্ট সেইটো আপোনালোকক দিম সো ভিডিওটো একদম শেষলৈকে চাই যাব তো আজি আমি উলাই দিম বাইকখন ষ্টাৰ্ট দিলো আৰু লগতে ভিডিও ষ্টাৰ্ট কৰি দিলো বাইকত বেছি তেল নাই আপোনালোকে মিটাৰত চাব পাৰে মিটাৰত বাইকত তেল বেছি নাই এতিয়া মাইলেজটো টেষ্ট কৰি দিও বাইকত কিমান কি মাইলেজ দিয়ে চাওঁ কিমান দূৰ যায় কি হ'ল তহঁতৰ কি Ini saya cuma makai sini jo. Ini lah je bapa. Moi modahi thaku. Rice call bike tel to khek hoai nasile ekdom tel khek hoa nasile. So বহুত টাইম লাগিব যেন পালো এতিয়া মৰণ ভাই কে বাইকৰ পৰা উলিয়াই আছে তো যিমান আছে গুটেখিনি উলিয়াই লৈ পিনে ইয়াৰ পৰা বাইকখন ষ্টাৰ্ট দিম য'ত তেল শেষ হ'ব তাত পৰা বাইকত 1 লিটাৰ তেল ভৰাম তাৰপৰা মাইলেজ টেষ্টটো কৰিম আপোনালোকে ভিডিওটো চাই থাকক আৰু কেনেকুৱা পাইছে আপোনালোকে কমেণ্ট কৰি জনাব মোৰ মন ভাই এতিয়া বাইকত পৰা তেল উলিয়াই আছে তেলটো উলিয়াই পিনে কমপ্লিট হোৱাৰ পিছত আকৌ লগ পাই আছে চ' আমি বাইকৰ পৰা যিমান তেল আছিলে প্ৰায় উলিয়ালোঁ যিমান তেল মানে নুলিয়ালে মানে বাকী তেল যিমান অকণমান আছে সেইটো নোলালেই বাইকৰ পৰা তেলটো চ' এতিয়া চাওঁ কিমান দূৰণিলৈকে যাওঁ কিয়নো বাইকটো তেল শেষ কৰিবৰ কাৰণে অকণমান ফালিব লাগিব অকণমান বাইকখন ফালিব লাগিব তো অকণমান ফালি দিওঁ কি এইটো এইটো মক্কেলবিলাক দেখিছে কেনেকৈ চলাই বাইক A few moments later. So ৰাইজ সকলে ইয়া আধা ৰাস্তাত বাইক ষ্টাৰ্ট অফ হৈ গ'ল এইটো বাইক ষ্টাৰ্ট অফ চক তেল একদম শেষ হৈ গ'ল এতিয়া বাইকৰ তেলটো ভৰাওঁ তেলটো দে হাফ লিটাৰ তেলটো ভৰাই দিছোঁ এইটো বটলটো ভৰাই দে ভৰা বটলটো ভৰা বটলটো বেগত ভৰাই দে হৈ গয়া বাইকত তেল ভৰালোঁ এতিয়া আমাৰ ট্ৰিপটো 0 কৰি দিওঁ কাৰণ আমি হাফ লিটাৰ ভৰাইছোঁ কাৰণ 1 লিটাৰ ভৰালে মানে বহুত দূৰণিলৈকে যাব চাগে আৰু আমাৰ ইমান টাইম নাই মানে চ' ট্ৰিপটো চাওঁ 0 কৰি দিছোঁ আপোনালোকে চাই লওক ট্ৰিপ এইটো ক্লিয়াৰ আহিছে নহ'লেও আপোনালোকে ইয়াত চাব পাৰে 10924 টোটেল কিলোমিটাৰ দৌৰিছে এতিয়া 1 লিটাৰ ভৰোৱাৰ পিছত কিমান দৌৰে সেইটো চাম চ' আমি এতিয়া ওলাই যাওঁ কি হয় চাওঁ তো ওলাই দিওঁ এতিয়া চাওঁ এতিয়া হাফ লিটাৰ তেল ভৰালোঁ কিমান কিলোমিটাৰ যায় চাওঁ মই ছমাহমানৰ আগত এবাৰ মাইলেজ টেষ্ট কৰিছিলোঁ তেতিয়া বাইকখন মোৰ ছাৰ্ভিচিং এটা হৈছিলে মানে ছেকেণ্ড ছাৰ্ভিচিং হৈছিলে তেতিয়া কৰিছিলোঁ তেতিয়া মাইলেজ দিছিলে 39 পইণ্ট কিবা এটা দিছিলে মানে মিনিমাম 40 আৰু 40 দিছিলে তাৰপিছত ছমাহৰ পিছত আকৌ মাইলেজ টেষ্ট কৰিছোঁ আপোনালোকে পূৰা কমেণ্ট কৰি আছিলে ভাই 220ৰ ওপৰত মাইলেজ টেষ্ট লাগে 220ৰ ওপৰত মাইলেজ ভিডিঅ' লাগে কৈ আছিলে চ' আজি ফাইনেলি ভিডিঅ'টো বনাই দিলোঁ চ' ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো একদম শেষলৈকে চাই যাব
মোৰ মতে এনেই আন্দাজ তাৰ আগৰ পৰা ছমাহৰ আগত কৰোঁতে 439 কিমান দিছিলে এতিয়া কিমানমান দিব চাগে এতিয়া 3টা ছাৰ্ভিচিঙৰ পিছত মোৰ বাইকখনে কিমান ছাৰ্ভিচিং দিব বুলি কওঁতে মিনিমাম 45 দিব লাগে বাইক 2.2 কিলোমিটাৰ দৌৰিলে ৰান কৰিলে ৰাস্তা চক এইখন চাই লওক এয়া ধুনীয়া বাগান কিমান ধুনীয়া চাই লওক আৰু আগফালে আছে ট্ৰাকক আমি লাহে লাহে অভাৰটেক কৰি দিওঁ এইবিলাকে কেনেকুৱা গাড়ী চলায় নিজৰ লাইনটো ক্ৰছ কৰি দিয়ে আমাৰ লাইনত আহি গৈছে অভাৰটেক কৰিব লাগে এইটো লাইনত কোনোবা আছে নাই চাব লাগে আহি বাইকে 10 কিলোমিটাৰ দৌৰি দিলে আমি এতিয়া কনকলতা বৰুৱাৰ জন্ম ঠাই পালোগৈ আৰু এইপিনে আছে কনকলতা বৰুৱা চাই লওক চিনি পায় নিশ্চয় আপোনাৰ কনকলতা কোন চিনি পায় একদম মানে ভাল মাইলেজ দিবৰ কাৰণে মেইনটেইন কৰিব টাইমৰ মতে ছাৰ্ভিচিং কৰিব মই 2500 কিলোমিটাৰ চলোৱাৰ পিছত ছাৰ্ভিচিং কৰোঁ মানে ইঞ্জিন অইল চেঞ্জ কৰোঁ আৰু ছাৰ্ভিচিঙো কৰি দিওঁ লগতে চ' আপোনালোকে মেইনটেইন কৰিব বাইকটো যিমান মেইনটেইন কৰিব সিমান ভাল পাৰফৰ্মেঞ্চ পাব সিমান চলাই স্মুথ পাব আৰু মইতো 220 লৈ মানে এনেকুৱা লগা নাই যে মই 220 লৈ বেয়া কাম কৰিলোঁ বা 220 লৈ মই মানে কোনো বাইকৰ লগত কম্পেৰিজন কৰিব নোৱাৰোঁ যে মই 220 লোৱাতকৈ এইখন বাইক লোৱা আছিলে বা সেইখন বাইক লোৱা ভাল আছিলে মই 220 চলোৱা এবছৰ হৈ গ'ল মানে কোনো ধৰণৰ মানে বেড ফিল অহা নাই যে 220খন মই লৈ বেয়া কাম কৰিলোঁ 16 কিলোমিটাৰ দৌৰিলে এতিয়ালৈকে চ' ৰাইজকল ভিডিঅ'টো মই অকণমান স্পীড কৰি দিছোঁ কিয় বুলি কওঁতে পাছত নহ'লে মই যিটো নৰ্মেল স্পীড বুলি নৰ্মেল স্পীড দিলে মানে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু দীঘল ভিডিঅ' হ'লে ভাল নহ'ব ন চ' সেইকাৰণে অকণমান স্পীড কৰি দিছোঁ আৰু আপোনালোকে ইয়াৰলৈকে যদি ভিডিঅ'টো চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু বেছিকৈ ভাল লাগিলে শ্বেয়াৰ এটা কৰি দিব আৰু কমেণ্ট এটা দিব বাইকে 20 কিলোমিটাৰ পাই গ'ল মানে বাইক 20 কিলোমিটাৰ দৌৰিলে চাওঁ আৰু কিমান দৌৰে বা আজি ভিডিঅ' আপলোড হ'ব পাৰে গেৰেণ্টি নাই লেটকৈ হ'লে আপোনালোকক মোৰ চেনেলটোৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা হেপী দিৱালী
गाड़ीखनक ओवरटेक करूँ बाइकखन ट्रकखनक ओवरटेक करूँ और भाई मुझे जाने दो रुको भाई मुझे जाने दो रानू मंडल का स्ट्रीट ब्रेकर नहीं है रानू मंडल का गड्ढा है अच्छा है अरे देखो ट्रैफिक देखो भाई क्या हो रहा है बाबा চাই ল'বা আৰু ৰয়েল এনফিল্ড ডিলাৰটো এইটো আমি সিদিনা ৰয়েল এনফিল্ড আহিছিলোঁ যে এইখন ডিলাৰে এতিয়ালৈকে খোলা আজি নুখোলে চাগে কাৰণ আজি ছানডে ইপিনে দিৱালীও হয় আৰু ইপিনে আছে টাটা মটৰ্ছৰ ডিলাৰ আৰু আগফালে গৈ আছে 50 টকীয়া আলু বস্তা আৰু 60 টকীয়া পিঁয়াজ বস্তা ও পিঁয়াজ চব পৰি গ'ল পিঁয়াজ পৰি গ'ল I 23.2 kilometer ओ तेल শেষ হ'ব হৈছে ঝটকা মাৰিছে তেল ঝটকা মাৰিছে ঝটকা মাৰিছে হ'লেও 25 কিলোমিটাৰ কমপ্লিট 25 কিলোমিটাৰ কমপ্লিট 220 ওপৰত এটা 25 কিলোমিটাৰ কমপ্লিট এপিনে যাওঁ এতিয়া নাই এপিনে গ'লে পাই যাম চাগে এতিয়া এই ঝটকা মাৰিছে হৈ গ'ল 25.2 কিলোমিটাৰ চাই ল'ব পাৰে আপোনালোকে ঝটকা মাৰিছে এয়া দেখাই দিছোঁ ষ্টাৰ্ট কৰি এবাৰ এই চব মানে তেল অলপ হ'লে অকণমান হ'লেও আছিলে মানে নাছিলে ক'ব গ'লে অকণমান আগত গ'লহেঁতেন বাট মই মানে ইমান এইটো নকৰিলোঁ আৰু ইঞ্জিনটো অলপ বেয়া মানে এনেকৈ কৰিলে অলপ ইঞ্জিনে চোট পায় ন সেইকাৰণে নকৰিলোঁ মানে 25.4 মান গ'লহেঁতেন মানে এটা বঢ়াইছিলোঁ 2 × 2 5.2 50.5 কিলোমিটাৰ 1 লিটাৰত বঢ়িয়া পাৰফৰ্মেঞ্চ দিছে চ' বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মাইলেজ দেখিলে কেনেকুৱা আপোনালোকে যদি 1 লাখৰ 1.5 লাখৰ ভিতৰত ভাল বাইক এখন ল'ম বুলি ভাবিছে ভাল চিচিৰ বাইক এখন ল'ম বুলি ভাবিছে তেনেহ'লে 220 ইজ বেষ্ট বাইক আপোনালোকে লৈ লওক একদম বঢ়িয়া ভাল পাব ত' আকৌ লগ পাম নতুন এটা ভিডিঅ'ত তেতিয়াহ'লে টিল এণ্ড টাটা বাই বাই